টেন্সৰ বাক্য আৰু ইয়াতে এম কেতিয়া বহিব সেইটো দেখুওৱা হৈছে 2 নম্বৰ সেন্টেন্সটো হৈছে যে দে আৰ ৰানিং অন দা গ্ৰাউণ্ড দে লগত কি আহিছে আৰ আহিছে দে মানে হৈছে সিহঁতে বা তেওঁলোকে দে আৰ ৰানিং মানে দৌৰি থকা তেওঁলোকে দৌৰি আছে অন দা গ্ৰাউণ্ড তেওঁলোকে ফিল্ডত বা তেওঁলোকে পথাৰত বা তেওঁলোকে গ্ৰাউণ্ডত কি কৰি আছে দৌৰি আছে ইয়াতে কি আহিছে দে লগত আৰ আহিছে দে লগত আৰ বহে ইউ লগত আৰ বহে তো তেওঁলোকে ৰান মানে হৈছে দৌৰা তো দৌৰা লগত কি আহিছে ৰানৰ লগত ৰানিং হৈছে আইএনজি যোগ হৈছে কি কাৰণে আইএনজি যোগ হৈছে কাৰণ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য আৰু তাৰ পিছত আহিছে অন দা গ্ৰাউণ্ড অবজেক্ট তো ফিল্ডৰ ওপৰত বা ফিল্ডত তেওঁলোকে কি কৰি আছে দৌৰি আছে এটো হৈছে এটা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য তাৰ পিছত লাষ্টলি 3 নম্বৰত এটা ইজ লগোৱা ইজ এম ভাৰ্ব বা ইজ হেল্পিং ভাৰ্ব লগোৱা এটা কি কৰা হৈছে বাক্য দেখুওৱা হৈছে কি হৈছে যে হি ইজ ৰাইটিং নাও